নমস্কাৰ সকলোলৈ মই ডক্টৰ পঞ্চালন কৰো বৰ্তমান এইখন ফাৰ্মৰ মেনেজাৰ পোনপ্ৰথমে আপোনালোক সকলোকে কলিয়াপানী ফাৰ্মলৈ আদৰণি জনাইছোঁ ওয়েলকাম টু কলিয়াপানী ফাৰ্ম এটা আমি বিশেষ এটা মহৎ উদ্দেশ্য লৈ পিনে আজি গোট খাইছোঁ কথাটো হ'ল আমি এটা আমাৰ যিখিনি ইয়াত কৰ্মচাৰী আছে মোৰ সৈতে আমি কথা পাতিলোঁ কেইবাটাও মিটিং কৰিলোঁ কৰি পিনি আমি বিভিন্নজনৰ অলৰেডি আগতে আপোনালোকে জানে যে আগতে গুৰু আছিলে তেখেতলোক বহুত এক্সপিৰিয়েঞ্চ থকা মানুহ অভিজ্ঞতা থকা মানুহ যে আমি যেতিয়া মই জইন কৰাৰ পিছত তেখেতলোকৰ পৰা মই কথাবিলাক সুধিলোঁ যে আমি কি কৰিব পৰা যায় ইয়াত মই প্ৰথমে ভাবিছিলোঁ লখিমী গাই দুজনীমান আনি ক'লে কি ছাৰ বোলে লখিমী দুজনী অনাতকৈ আমি ছাগলী যদি আৰম্ভ কৰোঁ ছাগলী দুজনীত আমি 20জনী ছাগলী আহিব সেইমতে আমাৰ দুটা মিটিং হোৱাৰ পিছত আমি সকলো সমৰ্থন কৰিলে যে ছাগলী পালন কৰিম আৰু প্ৰত্যেকে যিমান পাৰে ছাগলী আমি দিম বুলি তেওঁ কৰাৰ কাৰণে আমি ঘৰে ঘৰে ছাগলীৰ কৰ্ম ছাগলী বুলি এটা ইনিচিয়েটিভ এইখন ফাৰ্মত লৈছোঁ আৰু এইটো টোটেলি আমাৰ পশুপালনৰ কলিয়াপানী ফাৰ্মৰ কৰ্মচাৰী আৰু আমাৰ যোৰহাট জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়া কৰ্মচাৰী অনুদানেৰে আমি কৃষকৰ বাবে লিখা আছে কৃষকৰ বাবে এইটো ঘৰে ঘৰে ছাগলী সলনি ছাগলী আজি আমি ইয়াতে উপস্থিত আছে আমাৰ জিলা পশুপালন বিষয়া পশু চিকিৎসা বিষয়া আমাৰ ডক্টৰ ৰিপুঞ্জ চক্ৰৱৰ্তী ছাৰ আপোনাকো মই আদৰণি জনাইছোঁ আমাৰ মাজত আছে ডক্টৰ দীপক দৰবদৰা ছাৰ APDO যোৰহাট তেখেতকো মই আদৰণি জনাইছোঁ লগতে আমাৰ সকলোখিনি কৰ্মচাৰী আছে যোৰহাট জিলা অফিচৰ পৰাও আছে আপোনালোক সকলোকে আদৰণি জনাইছোঁ আমি এই শুভ উদ্বোধনী অনুষ্ঠানটোৰ হোৱাৰ আগতে আপোনালোকক থুলমূলকৈ এই আঁচনিটোৰ বিষয়ে দুটামান ক'বলৈ বিচাৰিছোঁ এয়া ঘৰে ঘৰে ছাগলীৰ সলনি ছাগলী এইটো পশুধন ফাৰ্ম কলিয়াপানীৰ সমূহ কৰ্মচাৰী আৰু যোৰহাট জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কৰ্মচাৰী আৰ্থিক অনুদানে কৃষকৰ বাবে ইয়াত কি হ'ব আমি মাইকী ছাগলী পুহিম প্ৰথমে আমি 50জনীৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ যিখিনি মাইকী ছাগলী হ'ব তাত এই মাইকী ছাগলী পোৱালিবিলাক আমি কৃষকসকলক যিসকল এতিয়াও বৰ্তমান আপোনালোকে জানে যিহেতু আপোনালোক ৰিলেটেড হৈ আছে যে কিছুমান পুহিবলৈ বিচাৰে কিন্তু আৰ্থিক মানে হেৰি কাৰণে কিনিব নোৱাৰে তেখেতলোকক আমি ট্ৰেইনিঙৰ যোগেদি উৎসাহ যোগোৱা আৰু হেণ্ডছ অন ট্ৰেইনিং যাতে দিব পাৰোঁ এখন মডেল ফাৰ্ম দেখুৱাই বুলি আমি ট্ৰেইনিং দি থাকোঁ আমি কিতাপত পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন দেখুৱাই থাকোঁ কিন্তু ছাগলীৰ লগত যদি চুই পিনি আমি কিছুমান কথা ক'ব পাৰোঁ তেতিয়াহ'লে তেওঁলোকৰ কাৰণে উপকৃত হ'ব আৰু তেওঁলোকক ছাগলী পোৱালি প্ৰদান কৰা হ'ব এটা মিনিমাম ৰেজিষ্ট্ৰেশ্যন পিছত সেইকাৰণে সেইটোৰ কাৰণে আমি এটা কমিটি গঠন কৰিছোঁ এই কমিটিত আমাৰ DBO ছাৰ আছে এডভাইজাৰ হিচাপে প্ৰেচিডেণ্ট মই আছোঁ আৰু ছেক্ৰেটাৰী হিচাপে আছে আমাৰ অশোক কুমাৰ দাস তেখেতে এটা এছিষ্টেণ্ট ফাৰ্ম মেনেজাৰ ইয়াতে এটেচমেণ্টত জইন কৰিছে আৰু ৰোহিত শইকীয়া আছে এছিষ্টেণ্ট ছেক্ৰেটাৰী আৰু আমাৰ অংকুৰ গগৈ আছে আৰু ট্ৰেজাৰাৰ হিচাপে আছাদুৰ ৰহমান আৰু আপোনাৰ পিংকু শৰ্মাক ৰাখিছোঁ বাকী গোটেইখিনি আমি মেম্বাৰ হিচাপে আছোঁ গতিকে সেই শুভ ক্ষণত মই আমাৰ পশুপালন আৰু পশু চিকিৎসা যোৰহাট জিলাৰ বিষয়া ডক্টৰ ৰিপুঞ্জয় ছাৰ চক্ৰৱৰ্তী ছাৰক আজি সেই আমাৰ যিটো মহৎ কাম কৰিব গৈ আছোঁ সেই কামটোৰ শুভ উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তাৰ আগতে এখনি ফুলম গামোচাৰে মই আদৰণি জনাব বিচাৰিছোঁ আমাৰ চক্ৰৱৰ্তী ছাৰক আমাৰ এছিষ্টেণ্ট মেনেজাৰ অশোক কুমাৰ দাসক তেখেতক এখন ফুলম গামোচাৰে আদৰণি জনাব অনুৰোধ কৰিছোঁ এতিয়া ছাৰক অনুৰোধ কৰিম বন্তি প্ৰজ্বলন কৰি ফিটা কাটি আমাৰ সেই সৰুকৈ লোৱা কামটো শুভ উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ প্ৰথমতে ফাৰ্ম আছে কৃষ্ণ কৃষ্ণ আহি যাব পালি নহয় নহয় মই গ'লো কাৰণে গৈ অঁ আহি ফাৰ্ম পালে নাই নাজানো সেই খবৰ লৈছে না চিনি নাপায় আহি আছে
মই পৰা ক্লিনিঙে লোৱাৰ নিচিনা হৈ আহিছে ঘৰত গালি পাইছে আজি ড্ৰাইভাৰ আচ্ছা সকলোৱে হাত চাপৰিয়ে হলিয়া উলিয়াকে দিব পাৰে পাৰে দিব দিয়ক হেৰি ক ফটো আরে উলিয়া দিয়ক কিতাপত দেখালো স্ক্ৰীণত দেখাই দিলোঁ কিন্তু আহি এনেকৈ দেখাব পাৰিলে বেছি বস্তুটো বেছি প্ৰেক্টিকেলি শিকিলে বেছি গতিকে দেখিলে বেছি বুজে এইটো এই গোটেই বস্তুটো কনচেপ্টটো খুব ভাল হৈছে আৰু এইটো অলৰেডি আমি এখন ডাইৰেক্টৰক লগ পাই ক'লোঁ ডাইৰেক্টৰক ক'লোঁ মিনিষ্টাৰকো পঢ়াইছে ভাল পাইছে আমি ভাবিছোঁ কি এটা মোৰ যি আশা আমিতো এনেকুৱা এটা মডেল কৰি তুলি পেলাম যাতে গোটেই অসমত গোটেইখিনি জিলাত যাতে এইটো আৰু এইটো হ'বই মই কমপ্লেইন ষ্টাফখিনি খুব ভাল আৰু মানে ইনভাইৰনমেণ্টটো বেছি ইম্পৰ্টেণ্ট একদম লাগি দেখা চিৰিয়াছলি সৰু এটা আপুনি যদি চিৰিয়াছলি লয় খুব সুন্দৰ হয় এইটো পদক্ষেপ আৰম্ভ হৈছে আৰু তেনেকৈ আমি সৰু সুৰা কাম দিয়াৰ লৈছোঁ এই গোটেইখিনি হ'লে মই আজি চবকে মানে শুভকামনা দিছোঁ এইখন আমি আগবঢ়াই লৈ যাম এখন এক্সাম্পল ছেট কৰিম যাতে ঘৰে ঘৰে ছাগলী সলনি ছাগলী সেই বস্তু যাতে কনচেপ্টটো আগলৈ ওলাই যায় কাৰণ ডাইৰেক্টৰ ঘৰতে বৰ ভালকৈ বুজিছে বুজাই দিছিলোঁ যাতে জইণ্ট ডাইৰেক্টৰ হেড কোৱাৰ্টাৰ কথাটো বুজিলে মোৰতো কোন বুলি পঠাই দিয়ে কি বস্তুটো নিশ্চয় ইমান ভাল বুলি প্ৰশংসা কৰি গৈছে এইটো আমি আগুৱাই লৈ যাম মোৰ আস্থা চব থাকিলে আমাৰ ধুনীয়াকৈ কৰিব পাৰিম ধন্যবাদ ঘৰে ঘৰে ছাগলী হ'লে ছাগলী বহুত ভাল ইনিচিয়েটিভ হৈছে এতিয়া তাকে খালি আমাৰ সংখ্যাটো লাহে লাহে নিশ্চয় বাঢ়িব এতিয়া ৰাইজৰ মাজলৈ যদি ইয়াৰ পৰা ছাগলী ওলাই যায় আমাৰ যথেষ্ট ডিষ্ট্ৰিক্টত নাম হ'ব আমাৰ ওপৰত প্ৰশাসনেও ভাল পাব আমাৰ ৰাইজৰো কাম হ'ব নামো হ'ব সেইখিনি আগবাঢ়ি যাব বুলি মই আশা কৰিলোঁ